নমস্কাৰ মই ত্ৰিদীপ বৰা জিএনএফ এক্সাম প্ৰিপাৰেশ্যন এডিশ্যনলৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি বিশেষ একো আলোচনা নকৰোঁ, কিন্তু মই তোমালোকক জনাবলৈ বিচাৰিছোঁ যে মোৰ বিশেষ অসুবিধাৰ বাবে এইকেইদিন মই তোমালোকলৈ ভিডিঅ' দিব পৰা নাই আৰু দুদিনমানৰ পিছৰ পৰা ভিডিঅ' দি যাম। ইয়াৰ আগৰ ভিডিঅ' মই দিছিলোঁ যে জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2021 চনৰ মানসিক দক্ষতা পৰীক্ষাৰ প্ৰশ্নকেইটা এতিয়া মই তোমালোকলৈ পাটিগণিতৰ প্ৰশ্নকেইটা দিব আছে। ভিডিঅ' আধা বনোৱা হৈ গ'ল আৰু অলপ বনাবলৈ আছে, মই তোমালোকলৈ ভিডিঅ'টো দিম। আৰু তোমালোকে ডেছক্ৰিপশ্যনত চাবা এখন গুগল ফৰ্মৰ লিংক দিয়া আছে। তোমালোকে যদি কিবা বুজি পোৱা নাই তেন্তে সেই গুগল ফৰ্মখনকে সুধিব পাৰিবা আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকো আছে, গৈ জইন ল'ব পাৰিবা। আৰু তোমালোকে যদি জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ এনেধৰণৰ ভিডিঅ' মই চাই থাকিব বিচাৰা তেন্তে আমাৰ এই জিএনএফ এক্সাম প্ৰিপাৰেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু ফৰ্মখন কেনেকৈ পাব লাগে যদি তোমালোকে নাজানা তেন্তে মই দেখুৱাই দিছোঁ। এয়া চোৱা, প্ৰথমে তোমালোকে ডেছক্ৰিপশ্যনত গৈ লিংকটো অপেন কৰি ল'বা। তাৰপিছত তোমালোকে ইয়াত চোৱা তোমাৰ নামটো দিবা ইয়াত। তাৰপিছত তুমি আমাৰ হোৱাটছআপ গ্ৰুপত আছা নে নাই সেইটো দি দিবা য়েছ বা ন'। তাৰপিছত তোমালোকে আমাৰ ইউটিউব চেনেলটো ভাল পোৱা নে সেইটো দি দিবা, ভাল পাওঁ বা নাপাওঁ যিটো ভাল কোৱা তোমালোকে। তাৰপিছত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো এইটো দিয়া আছে, তোমালোকে ইয়াত অ'কে অপশ্যনটো ক্লিক কৰি দিবা। কাৰণ তোমালোকে হোৱাটছআপ গ্ৰুপত যদি নাই জইন হ'বলৈ মই লিংকটো দি দিছোঁ। আৰু ইয়াত তোমাৰ ফোন নম্বৰটো দিবা, কাৰণ তোমালোকে যোনটো প্ৰশ্ন বুজি নোপোৱা তাৰ উত্তৰটো মই দিবলৈ তোমালোকৰ ফোন নম্বৰটো লাগিব। আৰু ইয়াত তোমালোকে শেষত তোমালোকৰ বুজি নোপোৱা প্ৰশ্নটো লিখি দিবা, তাৰপিছত তোমালোকে ছাবমিট কৰি দিবা। কিন্তু ইয়াত মই কুৱেশ্যনকেইটা ৰিকুৱাৰ্ড কৰি থোৱাৰ বাবে ছাবমিট নহয়। ইয়াত তোমালোকে তোমাৰ নামটো লিখি পিনি তেতিয়াহে ছাবমিট কৰিব পাৰিবা। আজিলৈ ধন্যবাদ।